মই মোৰ সহযাত্ৰীবিলাকক দেখাবলৈ চেষ্টা কৰিম। এইজন মোৰ সহযাত্ৰী, এইজন মোৰ সহযাত্ৰী, এইজন আমাৰ গুৰু বুলি ক'ব লাগিব, যিজনে হাতত এডাল জন্তুৰ হাৰ্ডি লৈ কিনে আমাৰ লগত থিয় হৈছে। এওঁ কিবা জংঘলখনৰ বিষয়ে অধ্যয়ন কৰি আছে। আপুনি কি অধ্যয়ন কৰিছে? আপুনি মই সাপ ধৰিম। মোৰ লগত আহিছে, মই আমাৰ গুৰু বুলি ক'ব লাগিব, আমাৰ সকলোৰে গুৰু বা আমি এওঁক লৈ এওঁক সাহ কৰি আহিছোঁ এইখন হাবিলৈ। আপুনি অলপ ঘূৰি দিয়ক, এওঁক সাহ কৰি আছোঁ, সাহ কৰি এওঁ কিবা বিচাৰি আছে। এইডালে আছে দে, এইডালে মন্ত্ৰ মাতি দিছোঁ, মন্ত্ৰত সাপ বিচাৰি আছোঁ, যদি সাপ ওলাই মই ধৰিম। এতিয়া এওঁ কৈছে আপুনি এওঁ সাপ ধৰিব, এওঁ সাপ বিচাৰি আছে। আমি এতিয়া আৰু আগলৈ যাম, ইয়াত একো পোৱা নাই। ত' আমি আগলৈ গৈ আছোঁ। বৰ্তমানলৈকে এইখন হাবিৰ বহুতো অধ্যয়ন কৰিলোঁ, এতিয়া বৰ্তমানলৈকে একো দেখা নাই। হয়, আমি যাই আছোঁ, এতিয়ালৈকে একো ট্ৰু পোৱা নাই এইখন হাবিৰ এতিয়ালৈকে এইখন হাবিৰ একো ট্ৰু পোৱা নাই। আমাৰ গুৰু আহিব লাগে মোৰ কাষত, আমি একেলগে যাম, কাৰণ ভয় লগা এটা গুহালৈ আমি প্ৰৱেশ কৰিছোঁ। এতিয়ালৈকে বৰ্তমান একো দেখা পোৱা নাই। ওপৰত দিনে চাইছোঁ, একো নাই বৰ্তমান, জন্তু পোৱা নাই। আগলৈ যাওঁ, কি দেখা পায়। এইটো কি বস্তু? কি বস্তু এইটো? খাব লাগিব, আগৰ দিনৰ জন্তুৰ বস্তু। এইটো কিজানি ডাইনছৰৰ মূৰ আছিল, আদিম যুগত ডাইনছৰৰ মূৰ আছিল, আমি অধ্যয়ন কৰিব পাৰিছোঁ। ইয়াৰ আমি ট্ৰু লৈছোঁ, ইয়াত মানে আমি গম পাইছোঁ যে এইটো আদিম যুগৰ কিবা ডাইনছৰৰ অংগ আছিল। এইটো কোবলেও নাভাঙে, হয়, বহুত আছে, দাঁত আছে, ডাইনছৰৰ দাঁতে হয়। এইটো আমি অধ্যয়ন কৰিব পাৰিছোঁ। ঠিক আছে, আমি ইয়াৰ পৰা গুচি যাওঁ। ঠিক আছে, ইয়াৰ পৰা গৈছে, এইটো বস্তু আমি লৈ গৈছোঁ। ডুপ্লিকেট বুলি ভাবিব পাৰে, এইটো অৰিজিনেল হয়, আমি গম পাইছোঁ। লাৰি আমাৰ চাই এইটো ডাইনছৰৰে মাথা হ'ব পাৰে, এইটো আদিম যুগত। এতিয়া আমি এইটো লৈ গৈছোঁ, এইটো আমি ইয়াক খাব লাগিব আজি মুড়ি ঘণ্ট কৰি। ইয়াক আজি আমি এতিয়া খাব পাৰোঁ, ঠিক নাই। আমি জংঘলৰ বস্তু খাই জীয়াই কিটা। এইবিলাক ফলৰ গছ, আপোনালোকে ধৰিব পাৰিছে এইটো কি ফল? লেটুক। এই লেটুক হয়, আপোনালোকে ধৰিব পাৰিছে এইটো আপোনালোকে যাদুকৰ অলপ যাদু কৰি দিব, আমাৰ যাদুকৰ আছে আৰু কোনো চাইড এফেক্ট নোহোৱা, আমি অপকাৰ। আমি এতিয়া অটমৰিয়াৰ পৰা লেটুক বনাই দিম। আপোনালোকক পৰিচিত কৰি দিছোঁ, এইজন হ'ল আমাৰ গুৰু। আৰু গুৰু যি বস্তুটো আমাক জাৰি দিব, সেই বস্তুটো আমি খাব পাৰোঁ। লেটুক আছে, এটা খাব পাৰোঁ। কেইটামান খাওঁ ন? আমি আৰু ফল মূল খাই জীয়াই থাকিলেও আমি জংঘলৰ, আমি গাঁৱৰ আমাৰ ঘৰ বাৰী নাই, আমি এনেকুৱাই ফুৰি থাকোঁ। চ' আমি কিবা ট্ৰু পাওঁ নে চাওঁ। বৰ্তমানলৈকে আকো পোৱা নাই। আজিলৈকে যদি আমি উভতি যাম আৰু বেছি পলম নকৰোঁ। এই কাংকাৰা গাটা এইটো গাটা কেঁকুৰা গাটা ওলাব লাগিব, এইটো কেঁকুৰা গাটা হয়। কেঁকুৰা গাটা ইয়াত কি আছে চাওঁ। কেঁকুৰা চলি ইয়াত কি আছে বিচাৰে। গাটাটো দেখোন মাৰ গেলা আই দিলা দি গেলা গাত দাও কত পালি খান এই এগলান কিরা রে পুরো ছাড়িনি জাদুঘর নে very crazy. हाँ तो देखा কিমান খাতাৰনাক পুখুৰী, এটা কামাৰ খালে মানুহ কিজানি নাবাচিবই, নাবাচিব। আমাৰ খাই দেখাব চিৰি আকাশ পৰ্যন্ত আছে। নাই ইয়াক খাব নোৱাৰি, ইয়াৰ অলপ হেৰি আছে, বিষাক্ত আছে। এইটো খোৱাটো সম্ভৱ নহ'ব। আপোনালোকে চাব পাৰে কি ডাংগু মহৰ দৰে ইয়াত সোম আছে। এইটো যাদুঘৰ আছে, আমাক আপোনালোকক দেখাবলৈ সক্ষম কৰিব। পোকা এই বিষাক্ত আছে বস্তুটো, খাই দিবি নেকি? কেনে লাগছে? ভেৰি ইণ্টাৰেষ্টিং।